Good morning, guys. Huar pala uthi mogat dui ahilu. Ahi ya sahor tebulat bohisu, sah cup bulu khai lo. Ratipuwa bhabilu aji mobile tu okman tuli lo mo jeto camera na mobile ready koru. Gotike aji ya etia sahor tebulat bohisu, ya sah khai asu. Ratipuwa আমি বিনা চেনিৰ মানুহজনে আৰু মই বিনা চেনিৰ চাহ খাওঁ লগত বিস্কিট খাওঁ আৰু এয়া এনেকৈ আমি খাই আৰু দিনটোৰ কাৰণে ষ্টাৰ্ট দিছোঁ আৰু যেহেতু আজি বছৰৰ লাষ্ট সকলোৰে কেনেকুৱা কি আয়োজন জনাব আৰু দেই কোনে কি আজি কৰবাত যায় নে পিকনিক খাব নে ঘৰতে আয়োজন কৰিছে ল'ৰা ছোৱালীৰ লগত গতিকে আমি আৰু কতো নাযাওঁ আমি আৰু ঘৰতে ল'ৰা ছোৱালীৰ লগত ধুনীয়াকৈ এসাঁজ খাম বুলি ভাবিছোঁ কালিও খালোঁ বাৰু কালি আমি চিকেন বিৰিয়ানী খালোঁ ৰাতি ল'ৰা ছোৱালী আমি মাত্ৰ 4জনে সদস্য যেহেতু ঘৰত আমি 4জন সদস্যই বহি ফূৰ্তি তামচা কৰি আৰু চিকেন বিৰিয়ানী কালি অকল চিকেন বিৰিয়ানী খালোঁ আৰু দিনৰে কিবা কিবি মাছৰ আঞ্জা দালি খাৰ কিবা আছিলে হেনেকে মিলাই কৰি ৰাতিটো খালোঁ এতিয়া আজি আৰু বছৰৰ লাষ্ট দিন বুলি খাবতো সদায় খাই থকা হয় তথাপিও আজি বছৰৰ লাষ্ট দিন বুলি তো খাব লাগিব নহয় জানো গতিকে এয়া চাহ কাৰণে বোলা আজি বছৰৰ লাষ্ট দিন বুলি মোলে মোবাইলটো এটা ব্লগ ষ্টাৰ্ট কৰোঁ যেহেতু বহু দিন গেপৰ পিছত মোবাইলটো হাতত তুলি লৈছোঁ আকৌ এটা ভিডিঅ' দিম বুলি হে মানে এই ৰাতিপুৱা খোৱাৰ পৰা উঠি মুখ হাত ধুলো মুখ চুখ ধুই মানে চাহ কাপ বুলো খাই লৈ মানুহজনক পঠিয়াও ভাতটো কেটামান বহাই দিলোঁ যেহেতু ৰাতিৰ দালি মাছৰ আঞ্জা এইবিলাক আছেই গতিকে অকল গৰম ভাতকেইটা বহাই দিলোঁ আৰু তেনেকৈ দিনটো আৰম্ভণি আমাৰ মোৰ পাকঘৰৰ পৰাই হয় যেহেতুকে মানুহজনক ৰাতিপুৱাই 7 বজাৰ লগে পঠিয়াব লাগে সেইকাৰণে মানে দিনটো মোৰ ৰাতিপুৱা 5:30 বজাত উঠি নিজৰ নিত্যকৰ্মবিলাক কৰি আৰু মানুহজনক পঠিয়াবৰ কাৰণে লৰালৰি কৰি যিখিনি পাৰোঁ আৰু বনাবৰ কাৰণে সেইখিনি বনাই কৰি খুৱাই পঠিয়াও আৰু তেনেকৈ আজি দিনটো আৰম্ভ কৰিছোঁ বছৰৰ লাষ্ট দিনটো কেনেকুৱা পায় চাব এয়া এতিয়া চাহ খাইছোঁ চাহটো খাই লওঁ আকৌ পিছত লগ পাম এয়া গাইজ পাকঘৰৰ এয়া মানুহজনক ভাত দিবলৈ আহিছোঁ এতিয়া এই ভাত বাঢ়ি কৰি দিলোঁ দি লৈ পেলাই এতিয়া আমি দেউতাকো এয়া ভাত খাইছে অফিচত যাবলৈ চাওঁ গাইজ এয়া মোৰ মানুহজন মানুহজনে হাই কৰি দিয়ে এয়া ভাত খাইছে এই ভাত খাই চাওক এইজনে দেই মোৰ মানুহজন এয়া ভাত খাইছে চাওক অফিচ যাব হ'ল না এতিয়া যেহেতু আমাৰ বাগানৰ চাকৰি কৰে ৰাতিপুৱা 7 বজাতে যাব লাগে সেইকাৰণে আকৌ গধূলি 7 বজাত বা 8 বজাত এনেকুৱাত আহে ঘৰত এয়া পাকঘৰৰ এইফালে এতিয়া ল'ৰা উঠিছে সেইফালে ল'ৰাক চাহ দিব লাগিব এয়া চাহ বহাওঁ ল'ৰাৰ কাৰণে আকৌ পানী দিব লাগিব এতিয়া ল'ৰাৰ চাহৰ কাৰণে ইয়াত উঠিছে স্কুল বন্ধ যে অলপ দেৰিকৈ উঠি আছে সোনকালে উঠিনো কি কৰিব দেৰি উঠিব এতিয়া উঠিছে উঠি চাহ পানী খাই এতিয়া নিজৰ পঢ়াৰ কামত লাগি যাব ঠাণ্ডাত সেইকাৰণে মানে মতা নাই আৰু অলপ বোলো দেৰিকৈ উঠিলেও একো নাই পঢ়িবহে লাগে আৰু নহয় জানো ঠিক আছে এনেকেই চলিব লাগিব নহয় জানো মাইকী মানুহৰ জীৱন ধৰিছোঁ যেতিয়া আমি কামখিনিতো নিয়াৰিকৈ নিবই লাগিব এয়া বহাই দিলোঁ
এয়া বলকচোন অকণ বাহিৰত যাওঁ বাহিৰৰ আজি ৰাতিপুৱাৰ পৰিৱেশটো অলপ আপোনাৰ ইমান কুঁৱলী দিছে ভগৱান কি ঠাণ্ডা এয়া দেখিছেনে ৰাইজ আজি আৰু বেছি হৈছে কালিত কৰি আজি আৰু বেছি কুঁৱলী গতিকে গাইজ বলক মানুহজনক ভাত দি থৈছোঁ কিবা লাগিব পাৰে এইখিনি টাইমত একদম দৌৰা দৌৰি হয় আৰু ঠিক গাইজ এইখিনি টাইমত পুৰা দৌৰা দৌৰি হয় কিবা লাগিব তোমাক নালাগে বোলে ৰাতিপুৱা ইমান সোনকালে খাব নোৱাৰে তথাপিও আৰু দিনটোৰ কাৰণে নাখায় যিহেতু এইকাৰণে দিনটোৰ কাৰণে ভালকৈ কেইটামান খুৱাই পঠিয়াওঁ আৰু তাতে অফিচত দিনৰ দিনটো চাহ পানী খাই থাকে আৰু ঠিক আছে মই ল'ৰাটোক চাহ দি লওঁ তাৰপিছত আকৌ লওঁ ৰাতিপুৱা এতিয়া চাফাই অভিযানত লাগিছোঁ আৰু ভগৱান দিনটোৰ কাৰণে ইয়াৰ বতাহ চৰতাহ খুলি দিছোঁ খিৰিকী খুলিব নোৱাৰি ইমান ঠাণ্ডা পিছত ৰ'দ দিলেহে খুলিব লাগিব আৰু এইবোৰ বতাহখিনি গুচাই অলপ পোহৰ দিলোঁ আৰু এতিয়া আমি চোফা চোফা চাব দুখীয়া ঘৰৰ চোফা দেই ৰাইজ নাহাঁহিব চাই দুখীয়া ঘৰৰ চোফা আনিব পৰা নাই তাৰমানে ৰুমটো ভাঙিম বুলি ভাবি আছিলোঁ এই ৰুমটো ভাঙিলে মানে বস্তু থোৱাৰ জেগা নহ'ব যে সেইকাৰণে অনা নাই এতিয়া যেতিয়া ৰুমটো বনাই কৰি ল'ম আৰু তেতিয়া ভাল চোফা এযোৰ আনিম বুলি আশা এটা আছে আৰু বাকী বস্তু চব যোগাৰ কৰিলোঁ চোফাৰ কাৰণে কুশ্যন কভাৰ কুশ্যন চব আনি কৰি ৰেডি এতিয়া খালি মই মানে লগাবৰ কাৰণে কুশ্যনকেইটা মোৰ লেতেৰা হৈছে আৰু কুশ্যনকেইটা সলালে মোৰ এইখিনি চোফাৰ এইটো হ'ব কিন্তু নতুন চোফা এযোৰ ল'ম বুলি ভাবি আছোঁ কিন্তু এতিয়া ৰুমটো ভাঙিলে বস্তুখিনি থোৱাৰ জেগা নহ'ব নহয় সেইকাৰণে এতিয়া লোৱা নাই গতিকে ৰুমটো যেতিয়া তেতিয়া আৰু ভালকৈ চোফা এযোৰ দেখা পাব আৰু দুখীয়া গৰীব মানুহে এনেকৈ চলি আছোঁ আৰু এযোৰতে মানুহ চানুহ বহে দিনটোলৈকে অলপ চাফ চিকুণ কৰি থৈ দিলে আৰু ঠিকে থাকে আৰু সেইখন পাই লওঁ লৈ এনেকৈ আৰু দিনটো হেৰি কৰিলোঁ একফালৰ পৰা আজি ড্ৰয়িং ৰুমৰ পৰাই ষ্টাৰ্ট কৰিছোঁ আৰু ৰুম চাফা কৰিবৰ কাৰণে কি কৰিব এটা এটা কাম শেষেই নহয় দিনটোৰ কাৰণে নিজৰ কেতিয়াবা চাহ একাপ খাবলৈও সময় নহয় গতিকে এনেকৈ আৰম্ভ কৰিছোঁ আৰু আজি আৰু ইয়াতে সেইখিনি কৰি আজি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ যদি আপোনালোকে চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব বাই বাই গাইজ